মই লৈছোঁ ব তুলিবলৈ মই বাৰু অলপ জানো কিন্তু মাৰ নিচিনা ইমান স্পীড নহয় শ্ল' হয় আৰু এতিয়া মায়ে টিকুক ধুনীয়াকৈ ছবি আঁকি দি আছে কি ছবি আঁকিছে আপোনালোকে নিজেই গম পাব ৰ'ব কোনটো কাই এইটো আইমণি এইটো টিকু এইটো গুণু বৰ ধুনীয়া দেখিছে আইমণি কি লাম্বা সন্না পিন্ধিছে হে মায়ে আঁকা ছবিকেইটা কেনেকুৱা লাগিলে জনাবচোন আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মায়ে আমাক প্ৰায় এনেকুৱা ধৰণৰে ছবি আঁকিবলৈ শিকাইছিলে আৰু এতিয়া বনাব আহিছোঁ দুপৰীয়াৰ চাহকাপ আৰু চাহ বনাই আছোঁ যিহেতু ৰাতিপুৱা অকণমান দেৰিকৈ উঠিছোঁ চ' ৰাতিপুৱা চাহ খোৱা নহ'ল ডাইৰেক্ট ভাতকে খাই দিলোঁ আৰু এতিয়া এয়া গাখীৰ চাহ বনাই লৈছোঁ আৰু মাহঁতৰ তাত এজন ৰঙৰ মিস্ত্ৰী এজন আছে তেখেতলৈ চাহ লৈ আহিছোঁ তেওঁক চাহ তাহ দিলোঁ আৰু মায়ে হেনো চাহ নাখায় মায়ে মানে দেৰিকৈ খাব আৰু দেউতাৰ লগত দেউতা এতিয়া নাই আৰু মই বাৰান্দাত বহি চাহ খাই আছোঁ আৰু ইফালে দুপৰীয়াৰ সাজৰ কাৰণে মায়ে যোৱাকালি যে শাক তুলিছিলোঁ সেয়া শাকখিনি ধুনীয়াকৈ কাটি দি আছে আৰু ইয়াত দেখিছে ইমান মৰম লগা ছাগলীৰ পোৱালি দুটা আৰু আহি গ'লোঁ মই ভাত বনাবলৈ এয়া চালাড কাটি লৈছোঁ আৰু ইফালে কণী আলুৰ দম বনাম আৰু এয়া মাছ ভাজি লৈছোঁ শাকেৰে মাছ বনাম আৰু এইফালে বনালোঁ এইখিনি দালি আৰু তেনেকেই দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল আৰু টিকু আহিছে এয়া ওপৰলৈ অকণমান নাচিবলৈ আৰু এয়া মই কণীৰ আঞ্জাখনো বনালোঁ বাই